নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু আজিৰ পৰা ভাবিছোঁ ডেইলি এটা ৰিল আপলোড কৰিম। একচুৱেলি মোৰ এলাহটো খুব বেছি হৈছে আজিকালি। মন যায় ভিডিঅ' বনাবলৈ, কিন্তু কি হয় জানেনে, সেই কেমেৰাটো যে ৰেডি কৰিব লাগে সেইখিনি সময় মই খুব বেয়া পাওঁ আৰু আজিকালি একদম ইচ্ছা নোহোৱা হৈ গৈছে। আৰু ইয়াতে ইমানেই গৰম অলম'ষ্ট 37-38 ডিগ্ৰী হৈ থাকে সদায়, ইমানেই গৰম। চ' এতিয়া সন্ধিয়া চাহকাপৰ যোগাৰ কৰিছোঁ আৰু সেয়ে ভাবিছোঁ আজিৰ পৰা ষ্টাৰ্ট দিয়া যাওক ভিডিঅ', মানে 30 ডে চেলেঞ্জ লৈছোঁ, সদায় এটা ৰিল আপলোড কৰিম। আজি ফাৰ্ষ্ট ডে, সন্ধিয়া চাহকাপৰ যোগাৰ। চাহত দেখিছেই নহয়, মই ইলাইচি আৰু জালুক দি খুব ভাল পাওঁ, তেনেকৈ বনাইছোঁ আৰু লগতে গাখীৰ গৰম হ'বলৈ দিছোঁ। আৰু ভাবিলোঁ আজি ঝটপট কি বনোৱা যাওক। কালি বনাইছিলোঁ পিঁয়াজি, আজি বনাইছোঁ পপকৰ্ণ, কিন্তু কালি মই ৰেচিপিটো দিয়া নহ'ল। পপকৰ্ণ এটা পেকেট আছিলে আৰু সেই ভাবিলোঁ এইটোকে বনাই দিওঁ। হাজবেণ্ড অফিচৰ পৰা অহাৰ পিছত অকণমান কিবা এটা খাব খোজে, চ' এয়াই হ'ব, কাৰণ তেওঁ অকণমান হেল্ডি খাই ভাল পায়। চ' সেয়া বনালোঁ আৰু লগতে চাহকাপ। একেলগে চাহ খোৱাৰ আমেজেই বেলেগ। মানে যেতিয়া তেওঁ ৰাতিপুৱা যায়, দিনটো মই আৰু ল'ৰাটো অকলে থাকোঁ। ল'ৰাটোও যেনিবা স্কুল যায়, ৰাতিপুৱা 7টাত যায় আৰু 3টাত আহে। চ' সি অহাৰ পাছতে মই অকণমান সময় তাৰ লগত শুওঁ, ভাত পানী খুৱাই মেলি তাক। আৰু তাৰপাছত 5:30 to 6 লৈকে হাজবেণ্ড আহি পায়। চ' এয়া আমাৰ আজিৰ চাহকাপৰ যোগাৰ। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পাব। যদি ভাল পায় তেন্তে আমাৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ, টেক কেয়াৰ।